নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ হয়তো সকলোৰে ভালেই আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টোত তাঁতৰ সম্বন্ধীয় ভিডিঅ' আৰু ভিডিঅ'টোত তাঁত এখন কেনেকৈনো প্ৰথমৰ পৰা শেষলৈকে লগাব পাৰি সকলোবোৰ তথ্য সকলোৱে হয়তো জানি তাঁত এখন সম্পূৰ্ণকৈ লগাবলৈ বা ববলৈ সকলোখিনি, কিন্তু তাৰ ভিতৰতো কিছু সংখ্যক লোক আছে যিসকলে নাজানে। সেই নশিকাৰুসকলৰ বাবেহে ভিডিঅ'টো লৈ অনা হৈছে। ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলকচোন ভিডিঅ'টো দেৰি নকৰি চাবলৈ যাওঁ। প্ৰথমতে এনেদৰে ববিনত সূতাখিনি কৰি লৈ ববিন ফ্ৰেমত ভৰাই ল'লে আৰু তাৰ পাছত আইতাই মেখেলা এখনৰ জোখ লৈ পুনৰ মাৰিডালেৰে চোতালখনত জোখ কৰি ল'লে। হাতখন মেখেলাৰ জোখ লৈ এনেদৰে ইমূৰৰ পৰা সিমূৰলৈ খুঁটি কেইটা মাৰি ল'লে। এয়া দেখিছেনে, আমাৰ পোৱালিটো লগতে সহায় কৰি দিছে আইতাক। ইয়াৰ পাছত আইতাই ববিনৰ ফ্ৰেমটো ওচৰলৈ আনি ববিনৰ পৰা সূতাকেইডাল লৈ এনেদৰে আনটো খুঁটিৰ মূৰলৈ নি তাত থৈ আহিলেগৈ। ইয়াক আমাৰ ফালে বিহানীয়া বুলি কোৱা হয়। আপোনালোকৰ ফালে বাৰু কি বুলি কয় জনাবচোন। তাৰপাছত আইতাই আকৌ এনেদৰে সূতাকেইডাল বাছি লৈ এনেকৈ প্ৰথম খুঁটিটোৰ মূৰতে ভৰাই দিলে আৰু অকলে যিহেতু নিবলৈ অসুবিধা হয় সেয়ে ভণ্টিয়ে আইতাক সহায় কৰি দিলে আৰু ভণ্টিয়ে এনেদৰে লাহে লাহে সূতাকেইডাল উলিয়াই নি এনেদৰে আনটো খুঁটিৰ মূৰত এনেকৈ পাক এটা দি ভৰাই দিছে। মনত ৰাখিবচোন, যদি এই পাকটো ভুল হয় কিন্তু তাঁতখন শেষলৈকে খেলি মেলি হ'ব। এইবাৰ ক'লোঁ আইতাক বিহাটো ময়ে নিওঁ। বহুদিনৰ মূৰত বিহাটো নিলোঁ, বৰ ভাল লাগিলে। বহু বছৰ ধৰি তাঁত বোৱাই হোৱা নাই আৰু লগোৱাও নাই। মাহঁতে কেতিয়াবা লগাই তাতে অলপ সহায় কৰি দিওঁ। আপোনালোকে বাৰু এনেদৰে নি কেনেকুৱা পায়? মোৰ কিন্তু সঁচাকৈ বৰ ভাল লাগে। এনেকৈয়ে আটাইখিনি বিহানী শেষ হৈ গ'ল। এতিয়া আইতাই ববিনৰ ফ্ৰেমটো ওচৰৰ পৰা আঁতৰাই ল'লে আৰু প্ৰথম খুঁটিটোৰ মূৰত যিখিনি সূতা বাছি ৰাখি গৈছিলে সেই খুঁটিটো উঘালি ল'লে আৰু খুঁটিৰ পৰা সূতাখিনি এনেদৰে উলিয়াই ল'লে। উলিয়াই লৈ খুঁটিটোৰ যিখিনি সূতা সোমাই আছিলে তাত এডাল দীঘল ডাং মাৰি ভৰাই দিলে, কাৰণ ডাংমাৰিডালত সূতাখিনি সম্পূৰ্ণকৈ মেলি দিব লাগিব। আৰু য'ত সৰু চিৰি এডাল সুমিয়াই থৈছিলে তাত এডাল দীঘল চিৰি ভৰাই দিলে। আমাৰ ফালে এডালক চিৰি বুলিয়ে কয়। আপোনালোকৰ ফালে বাৰু কি কয় কমেণ্ট কৰি জনাব। এতিয়া ডাংমাৰিডালৰ কাষে কাষে দুটা খুঁটি মাৰি লৈছে আৰু খুঁটিটো মৰাত দেউতাই সহায় কৰি দিছে আইতাক। এতিয়া ডাংমাৰিডালৰ ৰাজখন লগাই ল'লে আৰু লগাই লৈ এনেদৰে ৰাজভৰাটো লৈ ৰাজখনত এডাল এডালকৈ সূতা বাছি আটাইখিনি সূতা ৰাজখনত ভৰাই সম্পূৰ্ণ কৰি দিলে। তাঁতখনৰ ইমানখিনি কাম যিহেতু হৈয়ে গ'ল, এতিয়া ধৰি ল'ব পৰা যায় যে তাঁতখনৰ প্ৰথমৰ পৰা ইমানখিনিলৈকে 80% কাম সম্পূৰ্ণ হৈয়ে গ'ল আৰু ৰাজখন এতিয়া আনি এনেদৰে ইমানখিনি পালেহি। এয়া দেখিছেনে বাৰু আইতাই যে এনেদৰে কৰিছে, এইখিনি হৈছে যেতিয়া বিহা নিওঁতে আনটো মূৰৰ খুঁটিটোত যেতিয়া বিহাখিনি আনি ৰাখিছিলে সেই ৰাখি থোৱা সূতাখিনি খুঁটিটো উঘালি লৈ সূতাখিনি যাতে ক'তো লাগি ধৰিব নালাগে সেইবাবে আইতাই এনেদৰে জোকাৰি লৈছে। প্ৰথমটো খুঁটি যেতিয়া খুলি কিনে ডাংমাৰিডাল ভৰাইছিলে ঠিক তেনেদৰেই শেষৰ খুঁটিটো খুলি এডাল ডাংমাৰি ভৰাই ল'লে আৰু ডাংমাৰিডালৰ কাষে কাষে এনেদৰে দুটা খুঁটি পুতি ল'লে আৰু পুতি লৈ প্ৰতিটো বিহাৰ সূতাকেইডাল এডাল এডালকৈ বাছি লৈ এনেদৰে খুঁটিটোত মেলি দিলে। আৰু আইতাই যে ওচৰলৈ চপাই আনিলে মাৰিডাল, সেইডালক হলি বুলি কোৱা হয়। দৰে আটাইখিনি সূতা ফণিখনেৰে লাহে লাহে ফণিয়াই লৈ ৰাজখন আগবঢ়াই নিলে। এতিয়া সূতাখিনি তুলুঠা এটাত মেৰিয়াই ল'লে আৰু তুলুঠাটোৰ কাষত থকা ফুটাটোত লো এডাল ভৰাই লাহে লাহে সূতাখিনি মেৰিয়াই আহিছে আৰু সৌৱা আইতাই দেখিছেনে সূতাখিনি ধৰি লাহে লাহে আহি আছে। এইটো কাৰণে আইতাই ধৰি আহিছে যাতে সূতাখিনি চপাই শেষ হোৱাৰ পাছত সূতাখিনি যাতে আগা পিছা নহয় পোন হয়, সেইবাবে। ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই।